হাই হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে ফ্লিপকাৰ্টৰ পৰা যিকোনো প্ৰডাক্ট অৰ্ডাৰ কৰাৰ পাছত আপোনালোকে কেঞ্চেল কৰিব বিচাৰিছে বা আপোনালোকে এইটো কেঞ্চেল কৰি আৰু বেলেগ এটা প্ৰডাক্ট আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰিছে। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কেনেদৰে অৰ্ডাৰ কেঞ্চেল কৰা হয় সকলোখিনি মই এই ভিডিঅ'ত তথ্য দিম ষ্টেপ বাই ষ্টেপ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে ফ্ৰেণ্ডছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ফ্লিপকাৰ্ট অ'পেন কৰিব। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত 3 ডট দেখিছে ওপৰত, এই 3 ডটটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত মাই অৰ্ডাৰ বুলি আছে, আপোনালোকে মাই অৰ্ডাৰত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত ডেলিভাৰী একচেপ্টেড যিটো প্ৰডাক্ট ওপৰত আপোনালোকে কেঞ্চেল কৰিব বিচাৰিছে এইটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখা পাইছে কেঞ্চেল বুলি আছে তলত, কেঞ্চেলত ক্লিক কৰিব আৰু কেঞ্চেলত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা কেইটামান অপশ্যন আহিব আপোনালোকৰ ইয়াত। আপোনালোকে ইয়াৰ পৰা এটা চিলেক্ট কৰিব। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন চিলেক্ট কৰি ল'ব। মই যিহেতু নিডেড ডিফাৰেণ্ট চাইজ অৰ কালাৰ এইটো মই চিলেক্ট কৰিছোঁ আৰু চিলেক্ট কৰাৰ পাছত আপোনালোকে তলত দেখা পাইছে ছাবমিট ৰিকুৱেষ্ট বুলি আছে, এই ওপৰত ক্লিক কৰি দিব। গতিকে ফ্ৰেণ্ডছ, ইয়াত দেখা পাইছে কেঞ্চেলেশ্যন কনফাৰ্ম বুলি হৈ গ'ল। ফ্ৰেণ্ডছ, আপোনালোকে এইদৰে আপোনালোকৰ প্ৰডাক্ট যিকোনো প্ৰডাক্ট আপোনালোকে কেঞ্চেল কৰিব পাৰে। গতিকে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকৃত হৈছে তেতিয়াহ'লে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। এইদৰে ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ আপোনালোকে যাতে আগতীয়াকৈ পায়। গতিকে ফ্ৰেণ্ডছ, নেক্সট ভিডিঅ'ত লগ পাম।